আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াত মই জয়ন্ত মাধৱ আৰম্ভ কৰিবলৈ লৈছোঁ এক বিশেষ সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান। পলাশ মদাৰ শিমলুৱে যেতিয়া আকাশখন আমাৰ অজানিতেই ৰঙালী কৰি তোলে, অকস্মাতে ভাৱ হয়, আৰে এয়াচোন ফাগুন। সৰাপাতত উচুপনি তুলি ধূলিয়ৰি বাটেৰে চুপে চাপে আহি বুকুত থিতা পেলোৱা বুকুৰ ফাগুন, যি লাহেকৈ মসৃণ কৰে বসন্তৰ পদূলিমুখ। এনেইনো কবিয়ে কৈছেনে, মোকতো পোৱাই চিনি, মই যে ফাগুন। অকৰা কবিৰ সতে চুপতি মৰাৰ বাবে মোৰতো বহুত বদনাম। এই যে লথঙা গছত চকুৰে মনিব নোৱাৰাকৈ থোপা থোপে ফুলি থকা শিমলু মদাৰ, যাক দেখিলে ভাৱ হয় এৰা শূন্যতাতো পূৰ্ণতা আছে, সেয়াইতো ফাগুন। এইহেন ফাগুনৰ কথা নপতাকৈ জানো থাকিব পাৰি? আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াত এই ফাগুনৰ কথা পাতিবলৈ আমি লগ হৈছোঁ। মোৰ সৈতে আছে আমাৰ তিনিজনকৈ বিশেষ অতিথি। আৰম্ভ কৰিছোঁ সংগীতা বৰুৱা বৰা বাইদেউৰ পৰা। আমাৰ সৈতে আছে ৰেখামণি সুত হাজৰিকা বাইদেউ আৰু ৰূপম শইকীয়া ডাঙৰীয়া। পোনপ্ৰথমতেই আমাৰ এই বিশেষ অনুষ্ঠানটোলৈ আৰু আকাশবাণী নগাঁও কেন্দ্ৰৰ মজিয়ালৈ আপোনালোক তিনিওজনকে স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। ইতিমধ্যে কৈছোঁৱেই ফাগুনৰ কথা পাতিম বুলি বাইদেউ। হয় হয়, প্ৰথমতে একেবাৰে খুব সাধাৰণ কিন্তু সকলোৰে এটা আৱেগৰ লগত জড়িত প্ৰশ্ন এটা সোধোঁ যে ফাগুন বুলি ক'লে মনলৈ কি আহে বাৰু? প্ৰথমে মই আকাশবাণী নগাঁৱৰ সমূহ বিষয়ববীয়া সকলোলৈকে মই নমস্কাৰ জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফাগুন সুখ দুখ হাঁহি অশ্ৰুৰ এক মিলন তীৰ্থ ফাগুন। সময়ৰ দেহত গজা নতুন সময় এইবোৰ। ফাগুনে সৰা পাতেৰে বিলাই যায় জীৱনৰ বতৰা, আশাৰ বতৰা। ফাগুনক লৈ কবিৰ চিন্তাৰ অন্ত নাইকিয়া। কবিয়ে কয় যে ফাগুনে সৰাপাতৰ মাজেৰে চকুপানীৰ বোলেৰে কৈ যায় সৃষ্টিৰ অমোঘ মন্ত্ৰ। সেই ফাগুন আমাৰ কাৰণে অতি আপোন। আচলতে প্ৰত্যেকটো মাহ প্ৰতিটো ঋতুৰে আছে এক সুকীয়া আৱেগ, অনুভূতি, সৌন্দৰ্য, সুবাস। আৰু প্ৰতিটো ঋতুৱেই প্ৰতিটো মাহেই দি যায় জীৱনৰ আশীৰ্বাদ। সেই ফাগুনেও আঁকে জীৱনৰ ছবি, অতীত বৰ্তমান ভৱিষ্যত যি উঠাৰ ছবি। এয়াই প্ৰকৃতিৰ বিধান, সময়ৰ আহ্বান। ফাগুনে সিঁচে সময়ৰ অমলিন মুকুতা আৰু সৰাপাতৰ ফাকে ফাকে সেই মুকুতাবোৰে গজালি মেলে, কাৰণ মুকুতাই আহ্বান কৰে ঋতুৰাজ বসন্তৰ তিৰবিৰণিক। খুব কাব্যিকভাৱে আপুনি কথাখিনি কৈছে। কবিতাৰ লগত জড়িত মানুহ, সংগীতৰ লগত জড়িত মানুহ, আপুনি খুব কাব্যিকভাৱে ক'লে। আমাৰ বাকী দুজন অতিথিয়ে পিছে কথাৰ সলনি যদি নিজৰ প্ৰিয় ফাগুনৰ গীত এটা ব্যক্তিগতভাৱে গুণগুণাই দিয়ে, মই ভাবোঁ তেতিয়া বেছি ভাল হ'ব। মই ৰেখামণি সুত বাইদেউক অনুৰোধ জনাইছোঁ, আপোনাৰ প্ৰিয় এটা ফাগুন সম্পৰ্কীয় গান আপুনি গুণগুণাই দিয়ক, তাৰপিছত মই আমাৰ পুৰুষ কণ্ঠলৈ আহিম। সৰা পাতে পাতে ফাগুন নামে, পলাশৰে ৰং ৰাঙলী, বতাহে কানে কানে কলে, নহবা উদাস অভিমানী, ভাল লাগে মোৰ কিয়নো চাই, পচোৱা বতাহৰ ধেমালি, মন যায় মোৰ ধূলিৰে উমলি, পলাশৰ ৰঙতে ৰাঙলী, বতাহে কানে কানে কলে, নহবা উদাস অভিমানী, সৰা পাতে পাতে ফাগুন নামে। এইবাৰ মই ৰূপম শইকীয়াৰ পৰা এটা গানৰ কলি শুনিবলৈ পালে ভাল পাম। মই পাৰ্বতী প্ৰসাদ বৰুৱা দেৱৰ কথাৰে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ কণ্ঠেৰে গাই থোৱা এটি গীত পৰিৱেশন কৰিবলৈ লৈছোঁ। আজি ফাগুনৰ পুৱা বেলাতে
মেঘে উন্দোলাই আনিলে আজি ফাগুনৰ পুৱা বেলাতে মেঘে উন্দোলাই আনিলে আবতৰতেই নীল আকাশত ক'লা ৰং কোনে সানিলে মেঘে উন্দোলাই আনিলে আজি ফাগুনৰ পুৱা বেলাতে মেঘে উন্দোলাই আনিলে। ধন্যবাদ। বাইদেউ এটা কথা দেখিলেনে, আমি ফাগুন বুলি শব্দটো ল'লোহে, মই আৰম্ভ কৰিলোঁ আমাৰ নৱকান্ত বৰুৱাদেৱৰ এটি কবিতাৰ শাৰীৰে, আপুনিও দুটা কবিতাৰ শাৰী গুণগুণালে, আমাৰ ৰেখামণি বাইদেউৰ কণ্ঠত প্ৰাণ পাই উঠিল আমাৰ সদ্যপ্ৰয়াত শিল্পী গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ এটি গীত, আৰু যেতিয়া আমি ৰূপম শইকীয়াৰ ওচৰলৈ আহিলোঁ তেতিয়া তেওঁ গালে পাৰ্বতী প্ৰসাদ বৰুৱাৰ কথাৰে ভূপেন হাজৰিকাৰ কণ্ঠৰ এটা গীত। এই ফাগুনে আচলতে প্ৰজন্ম ধৰি আমাৰ শিল্পীক, আমাৰ সাহিত্যিকসকলক, আমাৰ সংস্কৃতিৰ পথাৰখনক ইমান মুগ্ধ, ইমান সমৃদ্ধ কৰি ৰাখিছে, বৰ আচৰিত কথা। গতিকে মই জানিব খুজিছোঁ যে অসমীয়া জনজীৱনত ফাগুন, আপুনি যিহেতু কৈছে প্ৰতিটো মাহৰ একোটা সৌন্দৰ্য থাকে, প্ৰতিটো মাহৰ নিজা একোটা বৈশিষ্ট্য থাকে, এই ফাগুনেনো আমাৰ অসমীয়া জনজীৱনত, আমাৰ উৎসৱ পাৰ্বণত, আমাৰ শিল্প সাহিত্যত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে অকণমান কওকচোন। ফাগুনে আনে আশাৰ বতৰা। আমাৰ গাঁৱলীয়া কৃষক সমাজৰ মাজত এই আশাৰ বতৰাই বিলাই যায় সৃষ্টিৰ বতৰা। আৰু এই গাঁৱলীয়া সমাজখনে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰে আবৃত আমাৰ অসম, বিভিন্ন ৰঙী ফুলেৰে আবৃত এই অসমখনত ভিন্ন জাতি জনগোষ্ঠীৰ মাজতো ফাগুনৰ প্ৰভাৱ আমি দেখিবলৈ পাওঁ। আৰু সেই মিচিংসকলৰ মাজত আমি দেখোঁ ফাগুনৰ প্ৰথম বুধবাৰটোতে তেওঁলোকে উদযাপন কৰে আলি আই লৃগাং। আৰু তেওঁলোকে ঐনিতমৰ তালে তালে গুমৰাগ নৃত্য নাচি সেই ডেকা গাভৰুৱে ফাগুনৰ প্ৰতিচ্ছবিৰে কিন্তু সোণালী পথাৰখনৰ সপোন দেখে। আৰু সেই কৃষকসকলে তাতেই পাতনি মেলায় জীৱনৰ সেই মাদকতাখিনি বিচাৰি লৈ। গতিকে এই সৃষ্টিবিলাক লগতে আমাৰ উৎসৱ পাৰ্বণবিলাক ফাগুনত আমাৰ যুগ্ম জীৱনৰ পাতনিও বহুতে ৰিঙা ৰিঙা পথাৰখন দেখি মনলৈ ভাৱ আহে। ফাগুনৰ সেই বতাহ লৈ পেলাই কোনোবা আপোন প্ৰেয়সীজনীলৈ কোনোবাজনে কিন্তু বাট চায়ো থাকে। ফাগুনৰ সেই উতলা মন চঞ্চলা মনৰ মাজতেই সেই যুগ্ম জীৱনৰ পাতনি কোনোবাই মেলে। এই ফাগুনতেই আকৌ আমাৰ ফাকু উৎসৱ, যি উৎসৱ আমাৰ হিন্দু সনাতন ধৰ্মৰ এক কৃষ্ণ সংস্কৃতিৰ লগত জড়িত উৎসৱ ফাকু, হোলী উৎসৱ যিটো কয় দৌল উৎসৱ। আৰু এই উৎসৱটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ ভূমিলৈ লৈ আহিছিল, প্ৰথমবাৰৰ কাৰণে বৰদোৱাত উদযাপন কৰিছিল। আৰু সেই ফাকু উৎসৱক কেন্দ্ৰ কৰি আজি ৰংগে ফাকু খেলন্ত চৈতন্য বনমালী, দুহাতে ফাকুৰ গুড়া সিঞ্চন্ত মুৰাৰী। ফাকুৰ আবিৰৰ মাজেৰেই মানুহৰ মনবিলাক ৰঙীন কৰিব বিচাৰে, কাৰণ সুখ দুখৰ হাঁহি কান্দোনৰ সমভাগী আমাৰ জীৱনটোক কিদৰে ৰঙিয়াল কৰি জীৱনৰ প্ৰতিটো খোজৰ মাজেৰে প্ৰতিটো কামৰ মাজেৰে নিজক অতিবাহিত কৰিব লাগিব, এই কথাটো বিজ্ঞানসন্মত চেতনাৰে প্ৰতিজন অসমীয়াই অনুভৱ কৰিব লাগিব। আৰু এয়া প্ৰকৃতিৰ বিধান, প্ৰকৃতিয়ে দেখুৱাই দিয়ে আমাক বতৰাবিলাক, জাননীবিলাক প্ৰকৃতিয়ে কয়। ৰূপান্তৰৰ ৰামধেনুখন গঢ়াৰ কথা প্ৰকৃতিয়ে আমাক শিকাই দিয়ে। আৰু সেই ৰামধনীৰ বোলেৰে আমি আমাক নিজক সজাব লাগিব, ভিন্ন ৰঙীৰ প্ৰৱণতা আমাৰ মনলৈ আনিব লাগিব। বিভিন্ন উৎসৱ থাকে, গৰখীয়া সবাহ এই উৎসৱতে। আৰু লগতে আমি ডাকৰ বচনতো পাওঁ যে ফাগুন চ'তত আহু আৰু বাওধান। আমি সৰুতে এটা কবিতা গাইছিলোঁ যে জোনবায়ে এটি তৰা দিয়া, এটি তৰা নালাগে দুটি তৰা দিয়া, পাত নাই চুত নাই কিহত কৈ দিম, হালধীয়া চৰায়ে বাওধান খায়। সেই পাত নাই চুত নাই কিহত কৈ দিম, সেইখিনি সময়ত ফাগুন চ'তত আহু আৰু বাওধানৰ প্ৰৱণতা সিঁচে। আৰু লগতে আমাৰ এই মৃদগীত, আমাৰ হেৰিবিলাক যে আমাৰ আদা হালধি, এই কথা মৃদগত আমাৰ উদ্ভিদ, এই উদ্ভিদবিলাকো আচলতে আমি ফাগুন চ'ততে ৰোপণ কৰোঁ এইটো। আৰু আমাৰ আৰু এটা কথা থাকে, পৰ্ণপাতী যিবিলাক উদ্ভিদ থাকে সেই উদ্ভিদবিলাকৰ পানীবিলাক আচলতে
পানী এতিয়া এইখিনি সময়ত আমাৰ কি হয় বৰষুণৰ কমি থাকে, বৰষুণৰ প্ৰভাৱটোৰ কাৰণে বায়ুৰ আৰ্দ্ৰতাটো কমি থাকে আৰু বায়ুৰ আৰ্দ্ৰতাটো কমাৰ কাৰণে আমাৰ কি হয় গছবিলাক কিছুমান গছ যেনে আপুনি দেখিব যে অমৰা, শিলিখা এই গছবিলাক এতিয়া লঠঙা, পাত নাই আৰু এইখিনি সময়ত কি হয় পাতে অতিৰিক্ত পানীখিনি গছজোপাৰ পৰা উলিয়াই দিয়ে, সেইটো পচ্ছেদন প্ৰক্ৰিয়া আৰু সেই পচ্ছেদন প্ৰক্ৰিয়াটো এইখিনি সময়ত গছবিলাকত যিহেতু পানীৰ পৰিমাণটো কমি থাকে, বৰষুণৰ পৰিমাণ কমি থাকে, পাতবিলাক লঠঙা হোৱাৰ কাৰণে ফাগুনে সহায় কৰে। কাৰণ এইখিনি সময়ত গছবিলাকে পচ্ছেদন নকৰাকৈ যিখিনি পানী আছে সেইখিনি দিয়ে তেওঁলোকৰ জীৱনখিনি, গছবিলাকৰ জীৱনবিলাক প্ৰবাহিত কৰিব পাৰে। আচলতে আমাৰ চকুৰে যিটো আমি লঠঙা দেখোঁ, আমি যিটো শূন্য যেন দেখোঁ, সি আচলতে পূৰ্ণতাৰ এটা পূৰ্ণতাৰ আগন্তুক। কাৰণ বসন্ত ঋতুৰাজ বসন্তৰ আগমনি কৰিবৰ কাৰণেই ফাগুনৰ সৃষ্টি। ফাগুন আহে ভোগালীৰ হাতত ধৰি, গতিকে ভোগৰ মাজেৰে ফাগুনে ৰং কৰিব বিচাৰি আছে যে আহি আছে তোমালোকৰ আবিৰ ওচৰলৈ, সানিব বিচাৰিছে, আহি আছে বসন্ত, আহি আছে কুঁহিপাত, সৰাপাতৰ বুকুত যেতিয়া সৰাপাতৰ মাজেৰে পচন সাৰটো হয় তাৰ বুকুৰেই ফাটি আহে গজালিৰ মুকুতা আৰু সেই গজালিয়ে বিলাই দিয়ে ৰূপান্তৰেহে জগত ধুনীয়া কৰিব পাৰে। জ্যোতিপ্ৰসাদৰ কথা, ৰঙৰ কথা পাতিছোঁ, আবিৰৰ কথা পাতিছোঁ, আমাৰ লগত আছে সংগীত শিল্পী। যদি হোলী গীত এটা শুনা নাযায় তেতিয়া বাইদেউ কথাটো বেয়া হ'ব নহয় জানো? আমি এটা হোলী গীত শুনিবলৈ পালে ভাল পাম। অকণমান গুণগুণাবলৈ নিশ্চয় চেষ্টা কৰিছোঁ। ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে, ফাগুনৰে বালাগিল নিকুঞ্জ বনতে। ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে, ফাগুনৰে বালাগিল নিকুঞ্জ বনতে, ফাগুনৰে বালাগিল নিকুঞ্জ বনতে। আমি খেলো হোলী বসন্ত বেলাতে, আমি খেলো হোলী বসন্ত বেলাতে, ফাগুনৰে বালাগিল নিকুঞ্জ বনতে, ফাগুনৰে বালাগিল নিকুঞ্জ বনতে, ফাগুনৰে বালাগিল নিকুঞ্জ বনতে। ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে, ফাগুনৰে বালাগিল নিকুঞ্জ বনতে, ফাগুনৰে বালাগিল নিকুঞ্জ বনতে, ফাগুনৰে বালাগিল নিকুঞ্জ বনতে। কি যে অনুপম সৃষ্টি নহয়নে হোলী গীতবোৰ? একেবাৰে আচলতে ফাগুনেই হওক, বহাগেই হওক, প্ৰতিটো মাহেই এই যে শিল্পী সাহিত্যিকসকলক ইমান সমৃদ্ধ কৰি তোলে, অন্তৰ চেতনাবিলাক জগাই তোলে, সেইবিলাকক তেওঁলোকে ইমান সুমধুৰ গীতৰ আকাৰে তেওঁলোকে গাই শুনালে আমাক। আমাৰ সেয়া চহা কবিৰ গীত, আকৌ আধুনিক সাহিত্যতো আমি ফাগুনৰ ইমান বৰ্ণনা পাওঁ, উদযাপন পাওঁ। অকণমান শিল্পী আৰু সাহিত্যিকৰ ফালে আহিছোঁ, তেনেকুৱা অলপমান ফাগুন বিষয়ক, ফাগুন সম্পৰ্কীয় সাহিত্যৰ কথা যদি বাইদেউৰ মুখৰ পৰা শুনিব। ফাগুনে সকলোৰে মনবিলাক আচলতে উতলা কৰে, কেতিয়াবা ভাবুক কৰে, সৃষ্টিৰ কাৰণে মনটোক বোৱাই লৈ যাব পাৰে ফাগুনে। আৰু ফাগুনতেই যিদৰে আমাৰ শিপিনীজনীয়ে প্ৰিয়জনৰ কাৰণে বিহুৱানখন ববৰ কাৰণে ফাগুনতেই প্ৰস্তুতি চলায়, আৰু চ'তৰ শেষত কিদৰে বিহুৱানখন গৈ বহাগ বিহুৰ সময়ত সেই প্ৰিয়জনক দিব পাৰে। এই চিন্তাৰে ফাগুনক লৈ বহুজনে বহু কবিতা লিখিছে, গল্প লিখিছে, বিভিন্ন ধৰণৰ সৃষ্টি আমি দেখিবলৈ পাওঁ। মই নিজেও এটা কবিতা লিখিছিলোঁ। সেইটো আচলতে বেছি ভাল কথা, কাৰণ স্বৰচিত কবিতা এটা আকাশবাণীৰ মজিয়াত পাঠ কৰিলে সি সমূহ শ্ৰোতাৰ মাজলৈ যাব। আৰু দ্বিতীয় কথা, আমাৰো ভাল লাগিব যে ইমান দিনে শিক্ষকতাৰ মাজতেই সোমাই থকা মানুহগৰাকীয়ে কেনেকৈনো সেই সৃষ্টিশীল কৰ্ষণবোৰ, সেই চৰ্চাবোৰ বৰ্তাই ৰাখিছে তাক জানিবলৈ পালে। কওকচোন, আপোনাৰ এই ফাগুনৰ যে কবিতাটো লিখিছে, ইয়াত আপোনাৰ কিবা ব্যক্তিগত স্মৃতি বা ব্যক্তিগত কিবা কাহিনী বাৰু জড়িত হৈ আছে নেকি? মই যদি ভুল কোৱা নাই। আচলতে ফাগুন জন্মগতভাৱেই আমাৰ
শৰীৰত আমাৰ মনত মগজুত আছেই ই প্ৰকৃতিগত। কিন্তু ফাগুন মোৰ আগৰ পৰাই ভাল লাগে, যদিও মোক বিশেষ এটা কাৰণ ফাগুনত আমাৰ সন্তান জন্ম ফাগুন মাহৰ 15 তাৰিখে, আৰু সেইকাৰণে মই তাক ফাগুন যিহেতু মোৰ ভালো লাগে মাহটো, আৰু জন্মদিনৰ দিনাখন তাক মই এটা কবিতা দিবলৈ চেষ্টা কৰোঁ, মোৰ উপহাৰ এটা কবিতা। তো সেই কবিতাটো দি মোৰ কিবা এটা ভাল লাগে, সেইটো এটা, আৰু ল'ৰাজনেও ভাবোঁ দেখ মা তুমি নিজেই লিখি মোক দিছা, এই অনুভূতিটো কৰে যে ভাল লাগে। আৰু এই কথাখিনি মোৰ ল'ৰাটোৰ মাজেৰে আচলতে সকলোলৈকে মই প্ৰেৰণ কৰিব বিচাৰোঁ। লিখনিটো মই লিখিছিলোঁ, সময়ৰ দেহত গজা নতুন সময়, তুমি অহাৰ সময়, ফাগুন অহাৰ সময়, পলাশৰ ৰঙীন তুলিকাৰে সৰা পাতেও ধৰাৰ বুকু সাৱটি ছবি আঁকে, জীৱনৰ ছবি, অতীত বৰ্তমান ভৱিষ্যত জি উঠাৰ ছবি, এয়াই নহয় জানো প্ৰকৃতিৰ বিধান, সময়ৰ আহ্বান। বহু দীঘলীয়া আচলতে কবিতাটো, মই অকণমান গুণগুণাই দিছিলোঁ। নৱকান্ত বৰুৱাৰ কবিতা এটা পঢ়িছিলোঁ আমি সৰুতে, ফাগুন আহে পলাশ ফুলে, পচুৱা বতা বয়, চ'তৰ শেষত নতুন বছৰ আদৰিলে। মোৰ ককাই সদায় ডাকৰ বচন মাতে, বিভিন্ন ডাকৰ বচনৰ মাজত ককাৰ মুখত মই এটা শুনিছিলোঁ, ফাগুন চ'তত আহু খেতি, তেহে লবা মনৰ জ্যোতি। এই কথাবিলাকে বাৰমাহী গীততো শুনিছোঁ, মৌখিক সাহিত্যতো ফাগুন শুনিছোঁ। এই কথাবিলাকে আচলতে আমাক বোৱাই দিয়ে যে ফাগুনক লৈ ইতিহাসে ঢুকি নোপোৱা দিনৰ পৰা যি চিন্তা আৰু চেতনা মানুহৰ মন আৰু মগজুত বৈ আহিছে, এই চিন্তা আৰু চেতনা হয়তো যেতিয়ালৈকে ফাগুন থাকিব, প্ৰকৃতি থাকিব, তেতিয়ালৈকে অতিবাহিত হৈ গৈয়েই থাকিব। হীৰেণ ভট্টাচাৰ্যও বহুকেইটা কবিতা লিখিছে ফাগুনক লৈ, গতিকে তাৰ মই এটা কবিতা, হীৰেণ ভট্টাচাৰ্যদেৱৰ কবিতা এটি মই গুণগুণাই দিব বিচাৰিছোঁ। শুকান বতাহজাকে পাতবোৰ উৰুৱাই নিয়ে, ৰাংঢালী চৰাইবোৰে গছৰ ডালত পৰি নাচে, জুনুকাৰ জোনজুননিত সাৰ পাই কুহি পাতে। সেই যে জুনুকাৰ জোনজুননি আচলতে সৰাপাতৰ যিটো শব্দ, সেই সৰাপাতৰ শব্দত কেতিয়াবা চকু পানী, কাৰোবাৰ চকু পানী, আচলতে কেতিয়াবা কোনোবা মানুহে কয় নহয়, আনৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায় হেনো। সৰাপাতে কান্দে, কিন্তু সেই কান্দোনতো সৰাপাতে সুখ বিচাৰি পায়, কাৰণ মন প্ৰাণ উতলা কৰা ফাগুনৰ বাটতে আছে সৰাপাতৰ চকুলো, আৰু সেই চকুলোতে লুকাই আছে সৃষ্টিৰ সম্ভাৱনা। কানে কানে কলে নহবা উদাস অভিমানী, সৰা পাতে পাতে ফাগুন নামে। খুব সুন্দৰকৈ আপুনি কথাখিনি কৈছে। আচলতে মই এইখিনিতে যোগ দিব খুজিছোঁ যে আমাৰ যদি এছিয়া মহাদেশৰ বিভিন্ন শিল্পী সাহিত্যিকসকলক চোৱা যায়, তেওঁলোকৰ কেনভাছত, তেওঁলোকৰ সৃষ্টিত ফাগুন, যদিও নামটো তাত বেলেগ হ'ব পাৰে, আমি জানো যে আমাৰ নিচেই ওচৰ চুবুৰীয়া যিখন পশ্চিমবংগ, সেই বঙালী সাহিত্যিকৰ, কবিৰ কল্পনাত, চিত্ৰকৰৰ কল্পনাত, আনকি চেলুলয়ডত অৰ্থাৎ বোলছবিটো ফাগুনে বহুত ডাঙৰ ভূমিকা এটা পালন কৰিছে। আমাৰ অসমীয়া বোলছবিত গীতত ফাগুন শব্দটো থাকেই, সি এটা মাহ হৈ নাথাকে, এটা প্ৰতীকলৈ পৰিৱৰ্তন হয়। ফাগুনী এখন বোলছবি আছে, ফাগুনৰ বিভিন্ন শব্দ, ফাগুনৰ লগত জড়িত বিভিন্ন ফুলৰ নাম আমাৰ বিহু গীতত আছে, বিয়া নামত আছে। আৰু ফাগুনে এনেদৰে এটা চেতনাক, এটা আৱেগক সদায় প্ৰতিনিধিত্ব কৰে। আৰু ফাগুন বুলিলে আমি খুব সঘনে এটা নাম লৈ থাকোঁ, শিমলু মদাৰ পলাশ, নহয়নে বাৰু? খুব তেজ ৰঙা তিনিপাহ ফুল, যি আমাক বৰ বেলেগ ধৰণৰ বিচিত্ৰ অনুভৱ এটাৰ জন্ম আমাৰ দিয়ে। নগাঁৱত উদযাপন কৰে শিমলু উৎসৱ, হয় বুঢ়াজাপুৰিৰ অভয়াৰণ্য। হয়, আৰু এনেও নগাঁৱৰ টাউনখনৰ যিটো এটা যান্ত্ৰিক এটা ৰূপ, হঠাতে আপুনি আনন্দৰাম ঢেকিয়াল সেতুখনৰ ওপৰত থিয় হৈ যদি কলং নদীখনৰ ফালে চাই দিয়ে, তেতিয়া দেখিব যে একদম এটাও পাত নথকাকৈ লোমালোমে শিমলু ফুলি আছে। এই দৃশ্যটোৱে কিন্তু একদম যান্ত্ৰিক জীৱনটোকো অকণমান হ'লেও ৰসাল কৰি তোলে। ফুলৰ কথা পাতিছোঁ, ফাগুনৰ ফুলৰ কথা পাতিছোঁ, আমি আমাৰ ৰেখামণি বাইদেউ আৰু ৰূপম শইকীয়াৰ ওচৰলৈ আহিছোঁ। ফাগুনৰ ফুলৰ গীত এটা শুনিব খুজিছোঁ। ফাগুনৰে বাবলে লিহিৰি লিহিৰি বনতে, কিয় বাৰু মুখৰে কাৰোবাৰে হাঁহিতে, ফাগুনৰে বাবলে লিহিৰি লিহিৰি বনতে, কিয় বাৰু মুখৰে কাৰোবাৰে হাঁহিতে, চিনাকি পিৰিতি ৰাগিতে, যা লাজু নাই কথাতে, অ চিনাকি পিৰিতি ৰাগিতে, যা লাজু নাই কথাতে, তোমাৰ চকুত আজি দেখোঁ
ফুল ফুলাৰ বতৰা ফাগুন হলে ফুলে যে ফুল কিয় ৰে ভোমোৰা তোমাৰ চকুত আজি দেখো ফুল ফুলাৰ বতৰা ফাগুন হলে ফুলে যে ফুল কিয় ৰে ভোমোৰা যাদু লাগি ফাগুনৰ মনৰ লাহি পাহিতে ও যাদু লাগি ফাগুনৰ মনৰ লাহি পাহিতে চিনাকি পিৰিতি ৰাগিতে যাহ লাজু নাই কথাতে ও চিনাকি পিৰিতি ৰাগিতে যাহ লাজু নাই কথাতে পৰিৱেশটোৱে বেলেগ হৈ গৈছে সঁচাই, নহয় জানো? একদম খুব ধুনীয়া লাগিছে দেই। হয়, আমি এই গ্ৰাম্য জনজীৱনত ফাগুনৰ যিটো প্ৰভাৱ, ফাগুনক লৈ আমাৰ উদযাপনৰ কথা পাতি আছিলোঁ। বাইদেউ অকণমান আৰু আমাক জনাওকচোন। মই গাঁৱৰ ছোৱালী হিচাপে মই দেখিছিলোঁ ফাগুন মাহত বাটেও পোৱালি মেলা। ইটো চুবুৰীৰ পৰা গাঁওখনৰ সিটো চুবুৰীলৈ যাবলৈ বাৰিষা আমি ৰাস্তাৰে ঘূৰি যাব লাগে। ফাগুনত কিন্তু আমি পথাৰেই চিধাকৈ আমি ৰাস্তাটো পোনাব পাৰোঁ। সেয়ে ফাগুনত বাটে পোৱালি। আৰু লগে লগে আমি স্কুলত থকা সময়ত, বিদ্যালয়ত থকা সময়ত আমি এটা কথা দেখিলোঁ যে আমাৰ মাজত এতিয়াৰ নিচিনাটো খেল ধেমালিৰ কথাবিলাক নাছিলে তেতিয়াৰ সময়ত। গতিকে সেই সময়ছোৱাত আমি খেলিছিলোঁ শিমলুৰ তলত। শিমলুৰ সেই ৰঙা ৰঙা ফুলবিলাক হাতত লৈ আমি ইমান উলাহেৰে নাচিছিলোঁ, বাগিছিলোঁ। লগতে তাত ল'ৰাবিলাকে খেলিছিল বিন গুটি, মাৰ্বল গুটি, আৰু আমি খেলিছিলোঁ কচু গুটি, কৰি গুটি, এইবিলাক স্কুললৈ লৈ যাওঁ। সেই সময়ছোৱাত আমি এইবিলাক খেলিছিলোঁ। আৰু আমি আবেলি গৈয়ে মুকলি পথাৰখনত আমি কাবাডী খেল খেলোঁ। আৰু আজিকালি সেইখিনি সময়ত আমি ভলীবল, ফুটবলো খেলা দেখিছিলোঁ। আজিকালি ক্ৰিকেট খেলে। আৰু এটা কাম আমি কৰিছিলোঁ সৰুতে, চিলা উৰুৱাওঁ। নৈ পাৰত গৈ, নৈ পাৰৰ ফাগুনৰ সৌন্দৰ্যটোৰ মাদকতাই সুকীয়া। হয় হয়, সঁচা কথা আৰু কৈছে। সেই নৈ পাৰত গৈ পেলাই আমি চিলা উৰুৱাওঁ। আৰু চিলাবিলাক কাৰ কিমান ওপৰলৈ উৰিব, পলাশে সেই আকাশৰ গাত আউজি যেন আমাৰ ফালে চাই আছে যে আকাশখন তোমালোকে চোৱা, কিমান ৰঙীন কৰিছোঁ মই, মোৰ সৌন্দৰ্য চোৱা। তেতিয়া অনুভৱ কৰা নাছিল আমাৰ মনবিলাকে। এতিয়া অনুভৱ কৰি আছোঁ যে নৈৰ পাৰত দেখা সেই সৌন্দৰ্যবিলাক, চিলা উৰুৱা সেই কথাবিলাক মনলৈ আহিছে। গতিকে এই কথাবিলাকে আচলতে গাঁৱলীয়া সমাজখনত এতিয়া গাঁৱলীয়া সমাজত আৰু আমি এটা দেখিছিলোঁ কুঁহিয়াৰ পেৰাৰ দিন এতিয়া আহিছে। কুঁহিয়াৰ খেতি কৰে, কুঁহিয়াৰ পেৰিব। লগতে সৰিয়হ ফুলবিলাকৰ মাজে মাজে নাচি বাগি পখিলা উৰা দি আমিও উৰিছিলোঁ, যেন উৰিবলৈ হেঁপাহ কৰিছিলোঁ। আৰু এতিয়া সেই সৰিয়হবিলাক পেৰিবলৈ লৈছে। ফাগুনৰ যেন ব্যস্ততাৰ অন্ত নাই এই গাঁৱলীয়া সমাজখনত। বিহুৱান, মোৰ মায়ে ক'ব বিহুৱান বব লাগিব নহয়, চ'তৰ শেষত দিবই লাগিব। সেই প্ৰত্যেকগৰাকী শিপিনীৰ উলাহৰ অন্ত নাই। এই ব্যস্ততাৰ মাজেৰে ফাগুনে বিলাই গৈছিল এক সাম্ভাব্য জগতৰ কথা, সৃষ্টিৰ কথা। আৰু সেই সৃষ্টিৰ মাজতে লুকাই থকা সেই গাঁৱলীয়া সমাজখনৰ যিটো জীৱনৰ বাৰ্তা, বিলাই যাব বিচৰা, এই ধাৰণাবিলাকো কিন্তু আমি গাঁৱৰ প্ৰত্যেকজন মানুহৰ মাজত অনাখৰি আছিল। কিন্তু এইটো ডাঙৰ কথা, অনাখৰি আছিল। কিন্তু মানুহৰ মনবিলাক দেখিছিলোঁ বিজ্ঞানসন্মত আছিল, শিক্ষা নাছিল। কিন্তু বিজ্ঞানসন্মত চিন্তা আৰু চেতনাৰে তেওঁলোকে প্ৰত্যেকটো বিষয় প্ৰকৃতিৰ লগত ৰজিতা খুৱায়। কাৰণ সেই গাঁৱৰ সমাজত আজিও আছে, ঘড়ীটো নাচায়, বেলিৰ পোহৰটো চাই কৈ দিব পাৰে মোৰ বৰ্তাই, মোৰ ককাই কেই বাজিল। গতিকে এই কথাবিলাকৰ মাজেৰে প্ৰকৃতিৰ লগত ইমান একাত্ম সংপৃক্ত হৈ থকাৰ কাৰণেই গাঁৱৰ সমাজখনে উৎসৱ পাৰ্বণ, গৰখীয়া সভা দেখিছোঁ, শিৱৰাত্ৰি সিদিনা হৈ গ'ল। এই কথাবিলাক উৎসৱ পাৰ্বণৰ লগতো গাঁৱলীয়া সমাজখনৰ মাজেৰে যেন মনটোক ৰঙীন কৰে, জীৱনটোক ৰঙীন কৰে, আৰু ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে আশাৰ বতৰাও বিলাই যায়। এই কথাখিনিৰ ময়ো একমত। কিয়নো ফাগুন লঠঙা, ফাগুন শুকান, ফাগুন ধূলিয়ৰি, এনেকুৱা ধৰণৰ কথাবোৰ যদিও কৈ থকা হয়, কিন্তু এই যে আপুনি বাৰে বাৰে কৈ আছে যে ফাগুনে আচলতে সম্ভাৱনাৰ, শস্যৰ, জীৱনৰ এটা আৰম্ভণিৰ বাৰ্তাৰ কাৰণেহে তেনেকুৱা ৰূপ এটা লয়। আৰু গ্ৰাম্য জীৱনত অৱশ্যে এতিয়াও অসমৰ অধিকাংশ মানুহ গাঁৱতেই বাস কৰে। আমি সাংঘাতিক আৰবান কিবা এটাত বাস কৰিছোঁ বুলি নকওঁ। এই যে মাহটোৰ সৈতে ৰজিতা খুৱাই উৎসৱ পাৰ্বণ হয়, তেনেকুৱা ধৰণৰ খাদ্য প্ৰস্তুত কৰা হয়, এই ধৰণৰ কথাবোৰ কিন্তু আপুনি খুব সুন্দৰকৈ কথাখিনিৰ মাজেদি উত্থাপন কৰিছে। আৰু তাৰ ফলত ফাগুন বুলিলেই যিটো ৰিঙা ৰিঙা, উদাসীন, ৰোমান্টিক ধৰণৰ এটা ধাৰণা খুব প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰা হয়, তাক অকণমান ভিতৰলৈ গৈ আপুনি ফাগুনৰ যিটো সম্ভাৱনা, সেই সম্ভাৱনাটোৰ কথা ক'লে। মই আপোনাক অনুৰোধ কৰিম তেনেকুৱা আৰু সম্ভাৱনাৰ বিষয়ে, ফাগুনৰ বিশ্লেষণৰ বিষয়ে, তাৎপৰ্যৰ বিষয়ে আমাক জনাওকচোন। ফাগুনততো আমাৰ এতিয়া পাচলিৰো অভাৱ নাই।
বিভিন্ন ফুলৰ মাজেৰে খেতিয়কসকলে খেতি কৰিছে, পাচলি খেতি। আজিকালি আমি পথাৰত দেখোঁ আওধান বাওধান সিঁচাৰ সময়ৰ লগতে কিন্তু এটা বিজ্ঞানসন্মত প্ৰক্ৰিয়াৰে তলৰ পৰা ভূগৰ্ভৰ পৰা পানীটো উলিয়াই বৰৈ ধান যিটো কৰা দেখিছোঁ, এতিয়াও খেতিয়কসকলে দেখিছোঁ পথাৰবিলাকত ক'ৰবাত পানী দি এই ধানৰ খেতিখিনি কৰিছে। হয়। সেই সৌন্দৰ্যটোও এটা সুকীয়া, আৰু তাৰ মাজেৰে কৰ্মস্পৃহা যিটো আমাৰ আজিকালি হয়তো আমাৰ প্ৰজন্মৰ মাজত অকণমান কৰ্মস্পৃহাটো ক'ৰবাত হেৰাই গৈছে। এই কাম কৰাৰ যিটো মানসিকতা, কাম কৰিবই লাগিব, সময় শিকনি এইটো সময়ে কৈছে, সময়ে দাবী কৰিছে, নহ'লে জীৱনটোক আমি পৰিপূৰ্ণ ৰূপত উদযাপন কৰিবই নাপাম আমি যদি সময়ৰ কামটো সময়ত নকৰোঁ। এই শিকনিও কিন্তু ফাগুনে দিছে, আৰু ফাগুনে তাৰ মাজেৰে ফুলবিলাক ফুলাইছে। এতিয়া আমি কৃত্ৰিমভাৱে আমাৰ ঘৰখনত টাব এটাই ৰুইছোঁ, তাত নাৰ্জী ফুল, সূৰুযমুখীয়ে হওক, গন্ধই মালতী হওক, গোলাপ, জবা, এই ফুলবিলাক আমি ফুলাবলৈ চেষ্টা কৰিছোঁ টাবত। আৰু এই কথাবিলাক মাটিত সৰুতে আমি দেখিছিলোঁ, মাৰ পৰা আইতাৰ পৰা পাইছিলোঁ, ফুল কেনেকৈ ফুলাব লাগে, আৰু সেই ফুলে কিদৰে মানুহৰ অন্তৰবিলাক জাতিষ্কাৰ কৰিব পাৰে, যিদৰে পলাশ শিমলু মদাৰে আকাশৰ পৰাই এক জ্যোতিৰ বিধৌত কৰি আছে গোটেই আমাৰ প্ৰকৃতি জগতখনক, আৰু তাৰ পৰা ৰেঙনি আমালৈও প্ৰবাহিত কৰি আছে। এই চিন্তাবিলাক কিন্তু আমি আমাৰ মনবিলাক ৰঙিয়ান কৰিব, আমাৰ মাজত, আমাৰ সমাজত চলি থকা খাম খিয়ালি হিংসা বিদ্বেগবিলাকৰ কথাও ফাগুনে সকীয়াই দিয়ে, যে চোৱা মোক চোৱাচোন এবাৰ, মোক কোনোবাই উতলা বুলি কৈছে, কোনোবাই চঞ্চলা, কোনোবাই লঠঙা বুলি কৈছে, মোৰ সৰাপাতবিলাকে কান্দিছে, তথাপি কিন্তু মই আশা হেৰুওৱা নাই, কাৰণ মই কাম কৰাৰ স্পৃহাটো কিন্তু মই হেৰুৱাই দিয়া নাই, মই কেতিয়াও দুখতো কান্দিও থকা নাই। আৰু সেই চকু পানীৰ মাজেৰে সুখ দুখ হাঁহি অশ্ৰু হৰ্ষ বিষাদ যে জীৱনৰ অংগ, জীৱনটোক প্ৰবাহিত কৰিবলৈ আন এটা নাম যে সংগ্ৰাম, যুঁজ যে এখন জীৱনটো, এই কথাও কিন্তু ফাগুনে সকীয়াইছে। কাৰণ সেই সৰাপাতৰ যুঁজৰ অন্তত সেই একেজোপা গছতেই কুঁহি পাতে পোখা মেলিব। গতিকে এই কথাবিলাকো আমি তাৰ পৰাই শিকিব লাগিব আচলতে। মই ভাবোঁ সেইটোৱে যে আমি মাহ এটা বা ঋতু এটা সি অকল এটা প্ৰাকৃতিক পৰিৱৰ্তনৰ এটা প্ৰক্ৰিয়া কেতিয়াও নহয়। যিদৰে আপুনি ক'লে যে আমি তাৰ পৰা শিকিব লাগিব, ফাগুনটো আমাৰ কাৰণে এটা শিকনি হ'ব পাৰে যে চোৱা মই এতিয়া অত্যন্ত শূন্য, মই উদং, কিন্তু চাবাচোন তোমাক অবাক কৰি কেইদিনমানৰ পিছত মই আকৌ একেজোপা গছেই পৰিপূৰ্ণ হৈ উঠিম, সেউজীয়া হৈ উঠিম। গতিকে ফাগুনত আমি আশাটো থৈ দিব পাৰোঁ যে ভাল দিন আহিব। এনেই কবিয়ে কোৱা নাই যে ইফ উইণ্টাৰ কামছ কেন স্প্ৰিং বি ফাৰ বিহাইণ্ড, শীত হ'লে অন্ত আহিব বসন্ত। আৰু আমাৰ যিটো জলবায়ু, আমাৰ যিটো ভৌগোলিক পৰিস্থিতি, তাত সেই শীতৰ পিছত বসন্ত অনাৰ কামটোতো ফাগুনৰ হাততেই জাপি দিয়া হৈছে, নহয় জানো? ফাগুন মানেই যেন দূৰৈত বসন্তৰ ঢোলৰ গুমগুমনি, সেয়াই হয়তো কবিয়ে কল্পনা কৰি কয়। শীত লগা বাঁহীৰ শব্দত ফাগুনৰ উমাল সুৰধ্বনি, এয়া যে অশান্ত হৃদয়ত বসন্তৰ তীৰ বিৰণি। এই ফাগুনতেই দেহ মন উদলা কৰা বিহুগীতৰ সুৰেও সকলোকে বলীয়া কৰে। তেনে এটি বিহুগীত আমি শুনো। নিশ্চয় অকণমান গুণগুণাই দিবলৈ চেষ্টা কৰিছোঁ এফাকি বিহু। ফাগুনৰ মলয়াই ঐ সৰালে গছৰে পাত, উৰে আকাশত বগলীৰে জাক, বসন্তৰ পৰশ পাই ঐ মন হলি চাত বিচাত, মৰমী বুলি মাতো বাৰুকাক, ততে চকৰি বহাগত বাবৰি, বহাগত বাবৰি, জেঠতে আমনা ধান, তোমাৰে মন ধৰাটো হেতান, মোৰ জান ঐ তোমাৰে মন ধৰাটো হেতান। আমি যদি অসমীয়া সাহিত্যত, অসমীয়া সংস্কৃতিত বা অসমীয়া সংগীতত ফাগুনৰ কথা পাতোঁ, তেনেহ'লে আমাৰ ভূপেন হাজৰিকাদেৱ বা আমাৰ জয়ন্ত হাজৰিকাদেৱৰ গীতত থকা ফাগুনৰ কথা নক'লে কিন্তু আমাৰ আলোচনাটো আধৰুৱা হৈ থাকিব, নহয় জানো? আপুনি সেই দুজন, মই সকলোৰে গীতত আছে, আমাৰ পাৰ্বতী প্ৰসাদৰ গীত এটা ইতিমধ্যে গোৱাই হৈছে, তথাপিও এটা দুটা লাইন যদি আপুনি গুণগুণাই দিয়ে। মই জয়ন্ত হাজৰিকাৰ এটি গীত মোৰ খুব ভাল লাগে, মোৰ ফাগুন আছেহি আহি ৰৈ, ফাগুন আছেহি আহি ৰৈ তোমাৰ কথাকে ক'বলৈ, খুব ভাল লাগে। আকৌ এটা আছে ভূপেন হাজৰিকাৰ, নোকোৱা কথা শাৰী নোকোৱাকে থাকিলে ধৰা পৰো তোমাৰ চকুত,
নীলাকাশৰ আজি আউজিলৈ হালিছে জালিছে পলাশৰে ফুল ভুলটো নহয় সেয়া মৰমৰ হেজুই মৰমে নামানে কোনো জাতি কুল। এনেকুৱা গীত খুব পলাশ, শিমলু, মদাৰ এইবিলাকক লৈ সুধাকণ্ঠ আৰু ভাতৃ জয়ন্ত হাজৰিকায়ো গাই গৈছে। খুব আচলতে যুগ্ম জীৱন, প্ৰেম, ভালপোৱা এইবিলাকো ফাগুনৰ মাজত সোমাই আছে। এক ফাগুনে দিয়ে সকলো চঞ্চলা ডেকা গাভৰুৰ ভিতৰত ইৰিঙা ৰিঙা এটা ভাৱ। সেই উদং পথাৰখনৰ বুকুত যদি মই থিয় হৈ ৰওঁ, সেইবিলাক কাম আচলতে মই সৰুতেও কৰিছিলোঁ আৰু এতিয়াও মই সিদিনা মই গাঁৱলৈ যাওঁতে উদং পথাৰখনৰ ওচৰত যেতিয়া মই থিয় হৈছোঁ, মোৰ মনটোৱেই ৰিঙা ৰিঙা লাগিছে। আৰু সেই ৰিঙা ৰিঙা মনটোত যেন মোৰ ভাৱ আহিছে, ক'ৰবাত যেন মোৰ কোনোবা মোক ভাল পোৱা আপোনজন ৰৈ আছে, মই যেন তেওঁক বিচাৰি পাম ইয়াৰ মাজতে। গতিকে সেই প্ৰেমৰ উন্মাদনাবিলাক, প্ৰেমৰ ভালপোৱা আৱেগবিলাকো ফাগুনে লৈ গৈ থাকে। সেইকাৰণে হয়তো গীতত আমি সেই কলিবিলাক বিচাৰি পাওঁ। সকলো কথাৰে দুইটা থাকে, ইতিবাচক নেতিবাচক। সেই ঋণাত্মক দিশ এটা যদি ফাগুনৰ আমি চাবলৈ যাওঁ, এইখিনি সময়ত ফাগুনে যিহেতু সৃষ্টি কৰিব লাগিব, সৃষ্টিৰ বীজ অংকুৰিত কৰিব লাগিব, সেইকাৰণে ফাগুনৰ বতাহত কেৱল ধূলিৰ সাজেৰে যদিও ফাগুন নৃত্যৰতা পচোৱাৰ তালে তালে ধূলিৰ সাজেৰে ভোগালীৰ হাতত হাত ধৰি ফাগুনে বিলাই সৃষ্টিৰ বতৰা, তথাপি সেই সম্ভাৱনাৰ দিগন্তৰ মাজতেই কিন্তু ফাগুনে পৰাগ ৰেণুবিলাকো উৰুৱাই নিয়ে। আৰু সেই পৰাগ ৰেণুবিলাক যেতিয়া উৰি যাব, সেইবিলাক মানুহৰ নাকে মুখে সোমাই কেতিয়াবা মানুহৰ স্বাস্থ্যজনিত কিছু সমস্যাৰো সৃষ্টি হয় ফাগুন মাহত। যেনে কেতিয়াবা চৰ্দি, জ্বৰ, এলাৰ্জি, কাহ এনেকুৱা ধৰণৰ সমস্যাৰো সৃষ্টি নোহোৱা নহয়। কিন্তু মই আগেই প্ৰকাশ কৰিছোঁ যে সকলো সুখ দুখ হাঁহি বিষাদ সকলোতে থাকে। গতিকে সকলো মাহ, সকলো ঋতুই আমাৰ জীৱনৰ কাৰণে আশীৰ্বাদ হিচাপে আহে। গতিকে সেই আশীৰ্বাদ হিচাপে লৈ প্ৰত্যেকটো কথা ইতিবাচকভাৱে, তাৰ নেতিবাচক দিশটো আমি ইতিবাচকভাৱে যদি লৈ যাওঁ, তেতিয়াহ'লে আমি জীৱনটো সংগ্ৰামৰ মাজেৰে, কাঁইটৰ মাজত এইটো গোলাপ ফুল পাহ থাকে, এই কথাও কিন্তু ফাগুনে গোলাপ ফুল ফাগুনৰ বতৰত ফুলাই পেলাই আমাক শিকাই দিয়ে। কাঁইটৰ মাজতেই মই ফুলি আছোঁ চোৱা, কিন্তু মোৰ গোটেই গাটো কাঁইটীয়া। আৰু সেই কাঁইটৰ মাজত মই থাকি কেৱল মই নিজকেই সুন্দৰ কৰা নাই, মই সমাজখনকো আনন্দ দিব বিচাৰিছোঁ, মোৰ সুবাসেৰে আনন্দিত কৰিব বিচাৰিছোঁ। এই বতৰাটোও কিন্তু ফাগুনেই আমাক শিকাইছে। নিশ্চয়। ইমান সুন্দৰ কথা পতাৰ পিছত আমি যদি গান এটা নুশুনো, তেতিয়াহ'লে এইটো আধৰুৱা হৈ ল'ব আলোচনাটো। মই আমাৰ দুইজন সংগীত শিল্পীকে অনুৰোধ জনাম যে এটা ধুনীয়া গান আমাক শুনাওক, যাতে এই পৰিৱেশটো ফাগুনৰ দৰে সৃষ্টিশীল, ফাগুনৰ দৰে ৰোমান্টিক হৈ উঠে। পলাশৰে ৰং কোনেনো সানিলে এই মিঠা সেউজ বননি, আৰু তোমাৰ কোমল চাৱনীত জীৱনৰে ৰং পলাশে সানিলে কোমল কোমল ঘাঁহনি, আৰু তোমাৰ বুকুখনি। পলাশ নহয় জানো? আচলতে নগৰত থাকি কেতিয়াবা ফাগুনৰ কথা পাতিবলৈ অকণমান দিগদাৰ। মোৰো এতিয়া মনত পৰিছে, আমি যেতিয়া গাঁৱত থাকোঁ, যেতিয়া আমাৰ ওচৰ পাজৰৰ পুখুৰীবোৰ, সৰু সৰু জুৰিবোৰ শুকাই আহে, আমি তাত সমনীয়া ল'ৰা ছোৱালীবোৰ মিলি তাত মাছ ধৰোঁ, তাত খেলোঁ। আমাৰ পথাৰখনৰ চাৰিওফালে আমি মদাৰ দেখোঁ, পলাশ দেখোঁ, শিমলু দেখোঁ। হেতুলুকা বুলি এটা চৰাই আছে, হেতুলুকা চৰাইৰ মাত শুনা যায়। আচলতে বিভিন্ন পৰিভ্ৰমী চৰাই আহে ফাগুন মাহত, নৈ বিলত, অসমৰ বুকুলেও আহে। আমাৰ যিবোৰ আমি এতিয়া বৰ্তমান পৰ্যটনৰ দিশৰ পৰা যদি আমি ফাগুনৰ কথা ক'বলৈ যাওঁ, ই আচলতে কিন্তু খুব এটা জনপ্ৰিয় এটা মাহ। কিয়নো আমি মাগুৰী মতাপুং বিলৰ কথা আজিকালি খুব শুনি থাকোঁ, আমি ধৰক গিবন অভয়াৰণ্যৰ কথা শুনো। সেইবোৰ অভয়াৰণ্য বা কাজিৰঙাৰ ভিতৰখন, সিদিনাখন মই দেখিলোঁ এখন ফটো, য'ত একেবাৰে উধৰ পৰা মুধলৈকে ৰঙাকৈ শিমলু ফুলেৰে জাতিষ্কাৰ হৈ আছে গোটেই অভয়াৰণ্যখন। গতিকে ইক' টুৰিজিমৰ যিটো কনচেপ্ট, অৰ্থাৎ প্ৰকৃতি নিৰ্ভৰ যিটো পৰ্যটনৰ কথা আহিছে, সেই প্ৰকৃতি নিৰ্ভৰ পৰ্যটনৰ ক্ষেত্ৰত আমি ফাগুন মাহটোক গণনা কৰি, যিদৰে আমি বসন্তক গণনা কৰি আমি আগবাঢ়িব পাৰোঁ, ঠিক তেনেদৰে আমি আগবাঢ়িব পাৰোঁ। গতিকে আমি ইতিমধ্যে কেউজনে কথা পাতি এটা কথালৈ গম পাইছোঁ
যে যদিও অসমীয়া বৰ্ষপঞ্জীত ফাগুনৰ নামটো কেৱল এটা মাহ হিচাপে লিপিবদ্ধ হৈ আছে, ই আচলতে কিন্তু আমাৰ প্ৰকৃতি, আমাৰ চেতনা, আমাৰ সংস্কৃতি, আমাৰ শিল্প সাহিত্য সকলোতেই ফাগুন প্ৰথিত হৈ আছে, কৰ্ষিত হৈ আছে, যাক বাদ দি আচলতে অসমীয়াই নিজৰ অস্তিত্ব, নিজৰ কথা কেতিয়াও ভাবিব নোৱাৰে। নহয়নে বাৰু? মই একমত নে বাৰু আপোনালোক? একেবাৰে একমত। হয় হয়। আমি আৰম্ভণিতে যেতিয়া উৎসৱ পাৰ্বণৰ কথা পাতিছিলোঁ, তেতিয়া আমি আলি আই লৃগাঙৰ কথা পাতিছিলোঁ। আমি সকলোৱে জানো যে শস্য, ফল আৰু সিঁচা এই তিনিটা ধাৰণাৰ লগতে তেওঁলোকৰ সম্প্ৰদায় ভিত্তিক কিছু জনবিশ্বাসো আছে। তাক উদযাপন কৰিবৰ বাবে, শস্যৰ উৰ্বৰতা বৃদ্ধিৰ বাবে যি এক আনন্দমুখৰ পৰিৱেশত উৎসৱ উদযাপন কৰা হয়, সেয়া হৈছে আমাৰ মৰমৰ মিচিং সম্প্ৰদায়ৰ আলি আই লৃগাং। আৰু তেনেকুৱা আমাৰ সম্প্ৰদায় ভিত্তিক কিবা উৎসৱৰ কথা বাইদেউ আপোনাৰ মনলৈ আহিছে নেকি? বড়োসকল আৰু সোণোৱাল কছাৰীসকল তেওঁলোকে উদযাপন কৰা আচলতে তেওঁলোকৰ প্ৰধান যিটো পূজা, বাথৌ পূজা, এই বাথৌ পূজাটো ফাগুন মাহতে উদযাপন কৰে বুলি আমি গম পাওঁ। গতিকে ইও আমাৰ অসমৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত অন্যতম এটি উৎসৱ। আৰু ঐনিতমৰ তালে তালেতো গুমৰাং নৃত্য নাচি নাচিতো আমাৰ প্ৰকৃতিক আদৰণিয়ে জনায় সৃষ্টিৰ কাৰণে। গতিকে ঐ মানে আচলতে প্ৰিয়জন, নিতম মানে গীত। প্ৰিয়জনৰ লগত খুব আনন্দ ফূৰ্তিৰ মাজেৰে ফাগুনৰ প্ৰতিশ্ৰুতিৰে নতুনক আদৰণি জনায়। বাইদেউ আপুনি, মই এটা কথা মোৰ মনত আৰম্ভণিৰ পৰা খেলাই আছে, আপুনি বাৰমাহী গীতৰ কথা কৈছিলে। মই ভাবোঁ আমাৰ শ্ৰোতাসকলেও বাৰমাহী গীত ইমানকৈ শুনা নাই। গতিকে ফাগুন সম্পৰ্কীয় যদি এটা উৎসৱৰ কথা কোৱাই হৈছে, কেনেবাকৈ বাৰু আপুনি বাৰমাহী গীত এটা ঠিক গাই নহয় আমাৰ আগত শুনাব পাৰিব নেকি? তাকেই আচলতে আমাৰ মৌখিক সাহিত্যবিলাকৰ মাজেৰে এটা জাতিৰ এখন প্ৰতিচ্ছবি, যিবিলাক সাহিত্যক আমি মুখে মুখে প্ৰচলিত হৈ আছিল, যিবিলাক সাহিত্যৰ কোনো লিখকৰ পৰিচয় আমি নাপাওঁ, যিবিলাক সাহিত্যৰ মাজেৰে এটা জাতিৰ প্ৰতিচ্ছবি এখন নাপোন এখন প্ৰতিফলিত হৈ আহিছে, তাৰ ভিতৰত অন্যতম এটি গীত বাৰমাহী গীত। বাৰমাহী গীতবিলাক পৰিৱেশন কৰা দেখোঁ, আমাৰ বিভিন্ন শিল্পীসকলে পৰিৱেশন কৰে। আৰু সেই বাৰমাহী গীতত আমি ফাগুনৰ কথা পাওঁ। মই এটা বাৰমাহী গীত পাইছিলোঁ এনেকুৱা ধৰণৰ, ৰাম ফাগুনৰ মাহতে শান্তি দেউল জাতৰা, দেউলৰ ওপৰে নাচে মঠ যে মগৰা, মঠ নহয় মগৰ নহয় জগতৰে হৰি, আলানি বিলানি কান্দে ধৰণীতে পৰি। আকৌ আমাৰ আৰু এটা আছে সীতা বাৰমাহী গীত। ফাগুনৰ মাহতে বাপু পচুৱা মেলে বাও, মই সীতা অভাগিনীৰ নাই বাপ মাও। গতিকে আমাক এয়াই প্ৰমাণ কৰে যে ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰাই ফাগুনৰ সৌন্দৰ্য, ফাগুনৰ গুৰুত্ব আৰু ইতিহাসে ঢুকি নোপোৱা দিনৰ পৰাই যিদৰে বৈ আহিছে, এই যুগ যুগলৈ যেতিয়ালৈকে প্ৰকৃতি থাকিব, মানুহ থাকিব, তেতিয়ালৈকে ইয়াৰ গুৰুত্ব সিমানেই প্ৰবাহিত হৈ থাকিব, সুন্দৰ আৰু জাকত জিলিকা হয়। গতিকে আজি আমি ফাগুনৰ কথা পাতিবলৈ সকলো লগ হ'লোঁ। নিজৰ নিজৰ বৃত্তিগত যিখিনি কাম সেইখিনি পাহৰি আমি ইয়াত লগ হ'লোহি। আচলতে খুব ভাল লাগিল। একদম ব্যতিব্যস্ত জীৱন এটাৰ মাজৰ পৰা, যান্ত্ৰিক জীৱন এটাৰ মাজৰ পৰা যেতিয়া ফাগুনৰ কথা পতা যায়, তেতিয়া খুব ভাল লাগে, নহয়নে? মই ভাবোঁ সকলোৰে একেটা অনুভৱ নহয় জানো? সকলোৰে একে। আৰু মই ভাবোঁ আমাৰ শ্ৰোতাসকলে যিসকলে ফাগুনৰ কথা শুনিছে, মই অনুৰোধ জনাম আজিৰ এই অনুষ্ঠানটো শুনাৰ পিছত আপোনালোকো এবাৰ নিজৰ ঘৰৰ বাহিৰলৈ ওলাই যাওক। বাটৰ ধূলি বা লঠঙা গছক বাদ দি আপোনালোকৰ ঘৰৰ সন্মুখত যিকেইজোপা পলাশ ফুলি আছে, মদাৰ ফুলি আছে, শিমলু ফুলি আছে, তাৰ যিটো তেজৰঙা যিটো আকৰ্ষণ, তাক অনুভৱ কৰক। সেই অনুভৱটোক নিজৰ বুকুৰ মাজত সুমুৱাই লওক। আৰু মই ভাবোঁ তেতিয়া সকলোৰে জীৱনটো সুন্দৰ হ'ব। আৰু ইমান সুন্দৰ সময় এটা উপহাৰ দিয়াৰ বাবে মই সংগীতা বৰা বাইদেউক, আমাৰ ৰেখামণি চুত বাইদেউ আৰু ৰূপম শইকীয়া, আপোনালোক তিনিওজনকে আমাৰ আকাশবাণী পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ভাবোঁ অনুষ্ঠানটো সকলোৱে শুনি ভাল পাব। সদায় ফাগুনে, ফাগুন মানে ৰং, মিঠা এটি ক্ষণ, বন উপবন যেন পলাশৰে ৰং, সদায় ৰঙীন হৈ থাকক আমাৰ মনবোৰ ফাগুনৰ দৰে। নিশ্চয় নিশ্চয়। এই শুভকামনাৰে অনুষ্ঠানটি সামৰিছোঁ। পুনৰ লগ পাম। ধন্যবাদ। ধন্যবাদ। ইমান পৰে ফাগুন শীৰ্ষক সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত ভাগ ল'লে সংগীতা বৰা, ৰেখামণি চুত হাজৰিকা আৰু ৰূপম শইকীয়া। আপোনালোকৰ সন্মুখত অনুষ্ঠানটিৰ পৰিৱেশনত আছিল আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰতিনিধি জয়ন্ত মাধৱ তামুলী।
সমূহ শ্ৰোতালৈ ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠান সামৰিছোঁ। ধন্যবাদ।